নিজৰ প্ৰিয় খাদ্যভাগ বনাবলৈ মোৰ কেতিয়াও এলাহ নালাগে তাতে আজি আলহীৰ ডিমাণ্ড কচু গাহৰি খাই হেনো মোৰো দুগৰাকী ছাবস্ক্ৰাইবাৰ সীমা দাস আৰু স্মৃতি ভূঞা তেওঁলোকেও মোক কৈছিলে কচু গাহৰি বনাবলৈ বাৰু আজি এটা গুলিত দুটা চিকাৰ আলহী মানে একচুৱেলি জেঠাইৰ ছোৱালীজনী আহিছিলে নামটো তাই বৰ্ণালী আমি পিছে ঘৰত তাইক মামু বুলিয়ে মাতো মই বোলো তো আহি অৰ্ডাৰ দিলে নহ'ব নহয় গোটেই কামখিনি পিছে তাইকে কৰোৱালো বেচেৰীজনী এই বাৰু একো নাই তাইও মোৰ নিচিনা একেই গাহৰি প্ৰেমী চ' গাহৰিৰ কাৰণে এইকণটো বনি যায় আৰু দুখনকৈ কেৰাহী পতা দেখি ভাবিছে চাগে আৰু এখনত কি বনাইছে এখনত একচুৱেলি মাৰ কাৰণে মাছ এটা বনাইছিলোঁ আমাৰ ঘৰত গাহৰি নোখোৱা মানুহ অকল আমাৰ মায়েই এনেই পিছে বাঢ়ি মেলি দিয়ে কেতিয়াবা কিন্তু বনায়ো দিয়ে কিন্তু নাখায়হে অকল পিছে আমি কেনেকৈ বনালোঁ কি বনালোঁ সেইখিনিতো আপোনালোকে দেখিলেই সেইকাৰণে এক্সট্ৰাকৈ নক'লোঁ আৰু অলম'ষ্ট আমাৰ কচু গাহৰি ৰেডি মায়ে বহাৰ লগে লগে মই কিন্তু ৰখিব নোৱাৰিলোঁ হ'লে দেই গোটেইকেইটাই একাহি মাৰি দিলোঁ আৰু নেক্সট ভিডিঅ' কিহৰ লগত আহিব আমাৰ ঠাকুৰে কৈ দিছে শুনক লাই ধনিয়া চিকাম আৰু বইল গাহৰি চাই থাকিব দেই ৰাইজ